75% পাইছে নেকি? যদি পাইছে গভৰ্ণমেণ্টে দিব আপোনাক 15,000 কোটি টকা ডাইৰেক্ট বেংক একাউণ্টত। আজি মই দেখুৱাম এপ্লাই প্ৰচেছ আৰু কি ডকুমেণ্টছ লাগিব। মোবাইলেৰে কেনেকৈ এপ্লাই কৰিব পাৰিব আৰু কেতিয়া টকাটো আপোনাৰ বেংক একাউণ্টত আহিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টোৰ শেষত মই এটা ইম্পৰ্টেণ্ট আপডেট দি যাম। নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু আছাম CSC গাইড। ডেইলি আছাম জব স্কলাৰশ্বিপ এডমিশ্যনছ ডিজিটেল সেৱা CSC ৰিলেটেড এডুকেশ্যন আপডেটৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমে জানি লওঁ আহক ARBAS মানে কি। বন্ধুসকল, ARBAS হৈছে আনন্দৰাম বৰুৱা এৱাৰ্ড স্কিম। এই স্কিমটো আছাম গভৰ্ণমেণ্ট এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দিয়া হয়। এই এৱাৰ্ডটো অসমৰ প্ৰথম ICS বিষয়া লেড আনন্দৰাম বৰুৱাৰ নামত আৰম্ভ কৰা হৈছিলে। আগতে গভৰ্ণমেণ্টে লেপটপ দিছিলে, কিন্তু এতিয়া ষ্টুডেণ্টসকলক ডাইৰেক্ট কেছ ট্ৰেন্সফাৰ কৰে। আৰু 2026ত এলিজিবল ষ্টুডেণ্টসকলে পাব 15,000 কোটি টকা। দেখিব পাইছে ইয়াত বন্ধুসকল, 15,000 কোটি টকা ডাইৰেক্টলি বেংক একাউণ্টত প্ৰভাইড কৰিব গভৰ্ণমেণ্টে। ঠিক আছে বন্ধুসকল, এতিয়া কথা আহে এলিজিবিলিটি। এই এৱাৰ্ডটোৰ বাবে আপোনালোকৰ এলিজিবিলিটি কি হ'ব? ঠিক আছে, এইটো চাওক বন্ধুসকল, ইয়াতে দিয়া আছে আনন্দৰাম বৰুৱা এৱাৰ্ড 2026 এলিজিবিলিটি ক্ৰাইটেৰিয়া। ঠিক আছে বন্ধুসকল, মন দি শুনক। আপোনালোকে SSLC 2026 পাছ কৰা হ'ব লাগিব আৰু সেৱা বৰ্ডৰ হ'ব লাগিব। ঠিক আছে, কোনো CBSE বা বেলেগ বৰ্ডৰ হ'লে ইয়াতে আপোনালোকে ইলিজিবল নহ'ব। অনলি সেৱা বৰ্ডৰ হ'ব লাগিব। SSLC 2026 পাছ কৰা হ'ব লাগিব উইথ 75% বা ষ্টাৰ মাৰ্কছ পোৱা হ'ব লাগিব। ঠিক আছে, 75ৰ তলৰ বা 75তকৈ যদি কম নম্বৰ পায় তেনেহ'লে আনফৰ্চুনেটলি আপুনি এপ্লাই কৰিব নোৱাৰিব। এই স্কিমটো মেইনলি সেৱা SSLC ষ্টুডেণ্টৰ বাবেহে হয়। ঠিক আছে বন্ধুসকল, ইয়ালৈকে বুজি পাইছে? তো বন্ধুসকল, ইয়াতে লাগিব কি ডকুমেণ্ট আপোনালোকক লাগিব। ঠিক আছে, তো বন্ধুসকল, এপ্লাই কৰাৰ আগতে ডকুমেণ্টখিনি আপোনালোকে ৰেডি কৰি ৰাখক। ঠিক আছে, যেনে ধৰক আপোনালোকৰ কি ডকুমেণ্ট লাগিব। SSLC মাৰ্কশ্বিটখন লাগিব, SSLC চাৰ্টিফিকেটখন লাগিব, বেংক পাছবুকৰ ফ্ৰণ্ট পেজটো লাগিব আৰু মোবাইল নাম্বাৰটো লাগিব। মনত ৰাখিব, এই ডকুমেণ্টবোৰ গোটেইখিনি PDF ফৰ্মেটত আপলোড কৰিব লাগিব। ফাইল চাইজ বেছি হ'লে আপলোড নহয়। এইখিনিতে বহুত ষ্টুডেণ্টৰ প্ৰব্লেম হৈ যায়। ঠিক আছে, তো বন্ধুসকল চাওক, ফাইল চাইজটো লেছ দেন 200 KB হ'ব লাগিব, গ্ৰেটাৰ দেন 400 পিক্সেলৰ উইথ হ'ব লাগিব, হাইট হ'ব লাগিব গ্ৰেটাৰ দেন 600 পিক্সেলৰ। ঠিক আছে, এতিয়া জানো আহক হাউ টু এপ্লাই। বন্ধুসকল, এপ্লাই কেনেকৈ কৰিব ষ্টেপ বাই ষ্টেপ মই কৈ দিছোঁ। ঠিক আছে, প্ৰথমে বিদ্যাৰ্থী পৰ্টেলটো অ'পেন কৰিব, তাৰপাছত ৰোল নম্বৰ, ৰোল কোড আৰু ডেট অফ বাৰ্থ লগ ইন কৰিব, নিজৰ ডিটেইলছ ফিল আপ কৰিব, বেংক একাউণ্ট নাম্বাৰ সঠিককৈ দিব। ঠিক আছে, ডকুমেণ্ট আপলোড কৰিব, তাৰপিছত ছাবমিট কৰিব আৰু শেষত একনলেজমেণ্ট ৰিচিপ্টখন ডাউনলোড কৰি ৰাখিব, কাৰণ সেইখন পিছত লাগিব পাৰে। ঠিক আছে, এইটো চাওক। তো ইয়াতে যদি আপোনালোকে যায়, ইয়াতে চাওক এটা অপশ্যন আছে ইম্পৰ্টেণ্ট ৱেব লিংক বুলি এটা অপশ্যন পাব। ঠিক আছে, তো মই বন্ধুসকল এইটো এই এৱাৰ্ডটোৰ বিষয়ে চাই আছোঁ assamtopper.com বুলি ৱেবছাইটটোত। ঠিক আছে, তো আপোনালোকেও assamtopper.com চাৰ্চ কৰিব, তাতে স্ক্ৰল কৰিলে আপোনালোকে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ 2026ৰ এই এডটো পাই যাব। তাতে সেই এডটো খুলিলে আপোনালোকে ইয়াতে এপ্লাই লিংকটো পাই যাব। ঠিক আছে, অনলাইন এপ্লাই লিংক, ইয়াতে চাওক ক্লিক হিয়াৰ কৰি দিয়াৰ লগে লগে আপোনালোকক এটা বিদ্যাৰ্থী পৰ্টেলত ৰিডাইৰেক্ট কৰি দিব। ইয়াতে গৈ কিনে আপোনালোকৰ এপ্লাইখিনি কৰিব পাৰিব। ঠিক আছে বন্ধুসকল, আৰু এপ্লাই কৰাত যদি কিবা অসুবিধা হয়, যদি এপ্লাই কৰাত আপোনালোকৰ প্ৰব্লেম হৈ আছে, তেনেহ'লে ভিডিঅ'টোৰ তলত কমেণ্ট কৰি দিব। আমাৰ ফালৰ পৰা আমি কৰি দিবৰ কাৰণে সম্পূৰ্ণ চেষ্টা কৰিম। তো বন্ধুসকল, এতিয়া ইম্পৰ্টেণ্ট কথাটো শুনক। ইম্পৰ্টেণ্ট কথাটো হৈছে যে বহুত ষ্টুডেণ্টৰ বেংক একাউণ্টৰ প্ৰব্লেম থাকে। যদি বেংক একাউণ্ট ইনএক্টিভ থাকে, যদি বেংক একাউণ্টৰ নেম মিছমেচ থাকে, IFSC ভুল থাকে, তেনেহ'লে টকাটো অহাটোত প্ৰব্লেম হৈ যায়। ঠিক আছে, সেই বন্ধুসকল এপ্লাই কৰাৰ আগতে নিজৰ বেংক একাউণ্ট চেক কৰি ল'ব। এপ্লাই কৰাৰ আগতে নিজৰ পেন কাৰ্ডটো যদি আপোনালোকৰ পেন কাৰ্ডটো যদি মাইনৰ আছে, মাইনৰৰ পৰা আপোনালোকে মেজৰ কৰি ল'ব। ঠিক আছে বন্ধুসকল, এতিয়া মেৰিট লিষ্টৰ কথা কওঁ। বন্ধুসকল, মেৰিট লিষ্টৰ কথাটো কওঁ শুনক, যে এক্সপেক্টেড মতে জুলাই 2026ত ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট পাব্লিছ হ'ব পাৰে। ঠিক আছে, অফিচিয়েল ৱেবছাইটত ৰেগুলাৰ
আপোনালোকে যদি চেক কৰি থাকে তেনেহ'লে মেৰিট লিষ্টটো গম পাই থাকিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলেতো আপোনালোকে গমেই পাই যাব আমি মেৰিট লিষ্ট ওলোৱাৰ লগে লগে অন্য এটা ভিডিঅ' আমি বনাই দিম ঠিক আছে যদি মেৰিট লিষ্টত আপোনাৰ নাম নাহে তেতিয়া কি কৰিব যদি মেৰিট লিষ্টত আপোনাৰ নাম নাহে তেনেহ'লে ডিষ্ট্ৰিক্ট ইনস্পেক্টৰ অফিচত কণ্টেক্ট কৰিব পাৰিব ঠিক আছে ইয়াৰ বিষয়ত যদি আৰু আপোনালোকক কিবা জানিব লগা আছে তেনেহ'লে ভিডিঅ'টোত অলপ কমেণ্ট কৰক আমি চেষ্টা কৰিম আপোনালোকক ৰিপ্লাই দিবৰ কাৰণে ঠিক আছে ভিডিঅ'টো হেল্প লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু কমেণ্ট কৰি জনাব আপোনালোকে এইবাৰ SSLCত কিমান পাৰ্চেণ্টেজ পাইছে এনেধৰণৰ ভিডিঅ'ৰ বাবে যিকোনো আপডেটৰ বাবে আছাম CSC গাইড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ